Hey guys, তোমালোক সকলোকে আলোচনা একাডেমি এডুকেশ্যনৰ অন্য এটা ক্লাছলৈ স্বাগতম জনাইছো আৰু এই ক্লাছটোত আমি তোমালোকৰ লগত আলোচনা কৰিম ক্লাছ 9 সমাজ বিজ্ঞান পাঠ্যপুথিৰ 3 নম্বৰ যেটো চেপ্টাৰ জিওগ্ৰাফিৰ ভাৰতবৰ্ষৰ ভূগোল এই চেপ্টাৰটো তোমালোকৰ যিমান ইম্পৰ্টেন্ট MCQ আছে মাল্টিপল চইচ কোৱেশ্চনছ আছে গুটিখিনি ডিসকাশন কৰিম আৰু ক্লাছটো বহুত বেছি দীঘল নহয় 15 মিনিটছৰে হ'ব আৰু এই 15 মিনিটছ যদি তোমালোকে ভাল ধৰণে অলপ মনোযোগ সহকাৰে ক্লাছটো শেষলৈকে চোৱা তেনেহলে তোমালোকৰ এই ভাৰতবৰ্ষৰ ভূগোলৰ যিমান ইম্পৰ্টেন্ট কোৱেশ্চন আছে MCQ তোমালোকৰ গুটেইখিনি দেখাই দিয়া হ'ব গুটেইখিনি তোমালোকৰ ক্লিয়াৰ হৈ যাব ঠিক আছে এক নম্বৰটো মন কৰা ভাৰতবৰ্ষ পৃথিৱীৰ কোন গোলাৰ্ধত অৱস্থিত এইখন হৈছে আমাৰ পৃথিৱী ঠিক আছে আৰু পৃথিৱীখনক কি কৰিছে বৈজ্ঞানিকসকলে উত্তৰ গোলাৰ্ধ দক্ষিণ গোলাৰ্ধ এনেকুৱা ধৰণে মানে ভাগ কৰি লৈছে যাতে আমি যিকোনো এখন দেশক যাতে আমি মানে সহজতে উলিয়াব পাৰো বোলে আমেৰিকাখন ক'ত আছে ভাৰতখন ক'ত আছে বোলে পৃথিৱীৰ উত্তৰ গোলাৰ্ধত আছে নে দক্ষিণ গোলাৰ্ধত আছে নে গম পাইছে না বাৰু ঠিক তেনেকুৱা ধৰণে আমাৰ ভাৰতবৰ্ষখন আমাৰ ইণ্ডিয়াখন পৃথিৱীৰ কোন গোলাৰ্ধত অৱস্থিত এটো বহুত ইম্পৰ্টেন্ট কোৱেশ্চন হয় ভাৰতবৰ্ষৰ ভূগোলৰ গতিকে এটো তোমাকক ইয়াতে দেখুৱা গৈছে তো ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব ইয়াৰ শুদ্ধ উত্তৰটো হ'ব খ নম্বৰটো উত্তৰ গোলাৰ্ধত ওকে ইণ্ডিয়া ইজ লোকেটেড ইন দ্য নৰ্দাৰ্ণ হেমিস্ফিয়াৰ ওকে এটো তোমালোকে চাই থৈ দিবা বহুত বেছি ইম্পৰ্টেন্ট হয় এটো প্ৰশ্ন যে ভাৰতবৰ্ষ পৃথিৱীৰ কোন গোলাৰ্ধত অৱস্থিত অলৰাইট দুটো মন কৰা থাৰ মৰুভূমি ভাৰতৰ কোন ৰাজ্যত অৱস্থিত ওয়ান অফ দ্য মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন হয় গাইজ আৰু এই প্ৰশ্নটো অকল ক্লাছ 9ত বুলিয়ে নহয় তোমালোকৰ ক্লাছ 10তো মেট্ৰিক পৰীক্ষাৰ সময়তে কমন পৰিব কিয়নো আমি মেট্ৰিক পৰীক্ষালৈকে আমি ক্লাছবিলাক কৰোৱাই থাকো ন ষ্টুডেণ্টবিলাকক তো আমি গম পাওঁ মানে তো থাৰ মৰুভূমি আমাৰ ইণ্ডিয়াৰ ৰাজস্থান নামৰ যিখন ৰাজ্য সেই ৰাজস্থানৰ ৰাজ্যত অৱস্থিত তোমালোকে নিশ্চয় এখন গাড়ীৰ নাম শুনিছা নহয় জানো থাৰ মহেন্দ্ৰ থাৰ যে 4x4 থাৰ তো সেই থাৰখন এই ৰাজস্থানৰ এই মৰুভূমিখনৰ নামতে ৰখা গৈছে মানে সেই গাড়ীখনৰ নামো বুজিলা ৰাজস্থানত এখন মৰুভূমি আছে মৰুভূমিখনৰ নাম আছে থাৰ আৰু থাৰ মৰুভূমি আমাৰ ইণ্ডিয়াৰ আটাইতকৈ ডাঙৰ মৰুভূমি হয় ওকে লাৰ্জেষ্ট মানে ডেজাৰ্ট আৰু ভাৰতবৰ্ষ কোন মহাদেশৰ অন্তৰ্গত ওয়ান অফ দ্য মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন হয় আমি জানো আমাৰ মহাদেশ কেইখনৰ নাম নহয় জানো এতিয়া সেই মহাদেশ কেইখনৰ ভিতৰত আমাৰ ভাৰতবৰ্ষ কোনখন মহাদেশৰ অন্তৰ্গত হয় এছিয়া মহাদেশৰ নে ইউৰোপৰ নে আফ্ৰিকা নে অষ্ট্ৰেলিয়া শুদ্ধ উত্তৰটো কি শুদ্ধ উত্তৰটো হৈছে এছিয়া মহাদেশ আমাৰ ভাৰতবৰ্ষখন এই মহাদেশ যিমান কিখন আছে আৰু সেই মহাদেশৰ এছিয়া মহাদেশৰ অন্তৰ্গত 4 নম্বৰটো মন কৰা ভাৰতবৰ্ষত কেইখন কেন্দ্ৰীয় শাসিত অঞ্চল আছে কেন্দ্ৰীয় শাসিত অঞ্চল মানে নিশ্চয় জানা যত নেকি ৰাষ্ট্ৰপতিয়ে পোনপটীয়াভাৱে শাসন চলে হোৱাট ইজ দ্য নাম্বাৰ অফ ইউনিয়ন টেৰিটৰিজ ইন ইণ্ডিয়া আমাৰ ভাৰতবৰ্ষত কেইখন কেন্দ্ৰীয় শাসিত অঞ্চল আছে তোমালোকে ইকনমিক সায়েন্সৰ পাৰ্টটো পঢ়ি শেষ হৈ যেতিয়া তোমালোকে পলিটিকেল সায়েন্সটো পঢ়া ন তাত তোমালোকৰ ৰাজ্য বিভিন্ন ধৰণৰ নেশ্যন তাৰপা ইউনিয়ন টেৰিটৰি অৰ্থাৎ কেন্দ্ৰীয় শাসিত অঞ্চল কি সকলোখিনি কথা আছে তোমালোকে সেই ক্লাছবিলাক অকমান ভাল ধৰণে পঢ়িবা ওকে চাবা সেই কিতাপত কি লিখা আছে তেতিয়া তোমালোকৰ এইবিলাক বুজিবটো উজু হ'ব তো ভাৰতবৰ্ষত কেইখন কেন্দ্ৰীয় শাসিত অঞ্চল আছে নবা কেইখন কেন্দ্ৰীয় শাসিত ঠাই আছে শুদ্ধ উত্তৰটো হৈছে 8খন ওকে বহুত ষ্টুডেণ্টক দেখো 7খন লিখে কিন্তু গাইজ তোমালোকে 2022 চনৰ ডাটা মতে চাবা তোমালোকে 8খন পাবা বহুত ষ্টুডেণ্টে এতিয়াও ক'ব নে দাদা ইয়াতে 7খন হ'ব লাগিছিলে খ নম্বৰটো হ'ব লাগিছিলে 7খন বাট 7খন নহয় 8খন হয় তোমালোকে যদি ইন্টাৰনেট চোৱা তোমালোকে যদি নিউজ পেপাৰ চোৱা গম পাবা আৰু কি হয় আমাৰ ভাৰতবৰ্ষত দুই-তিনি মাহৰ মূৰে আমাৰ চৰকাৰে বিভিন্ন ধৰণৰ বিল আনি থাকে বিলখন আনি পেলাই আইনলৈ ৰূপান্তৰিত কৰে হয় নাই এক্টলৈ ৰূপান্তৰিত কৰে তো সেইটো কাৰণে চেঞ্জ হৈ থাকে মানে কিছুমান বস্তু পলিটিকেল সায়েন্সত কোনটা বস্তু স্থিৰ নহয় প্ৰত্যেকটো বস্তু গতিশীল এতিয়া যদি তোমাক সুধে যে ভাৰতবৰ্ষত কেইখন ইউনিয়ন টেৰিটৰি আছে কোৱাচোন কেইখন কেন্দ্ৰীয় শাসিত অঞ্চল আছে কেন্দ্ৰীয় শাসিত প্ৰদেশ আছে কোৱাচোন কিমান লিখিবা 7খন নিলিখিবা কিমান লিখিবা 8খন লিখিবা 8 there are 8 union territories in India আৰু here are their names ইয়াৰ নাম গিটা দিয়া হৈছে আন্দামান নিকোবৰ ছত্তীশগড় তাৰপা ধুনীয়াকৈ দিয়া গৈছে মন কৰা এইখিনি 8খন চাই লবা ওকে বহুত ষ্টুডেণ্টে মানে দিল্লী DELHI দিল্লী আমি যে নিউ দিল্লী বুলি কওঁ যে সেই দিল্লীখনক এখন ৰাজ্য বুলি ভাবে কিন্তু দিল্লীখন এখন ৰাজ্য নহয় দিল্লীখন হৈছে এখন ইউনিয়ন টেৰিটৰি গম পাইছা এখন কেন্দ্ৰীয় শাসিত অঞ্চল হয় দিল্লী গম পাইছা নাই তোমালোকৰ এইবিলাকতেতো দিগদাৰ হৈ যায় ন তোমালোকে নামকেইটা ইয়াতে চাই থৈ দিবা দেই এইকেইটা তোমালোকক আমি যেতিয়া ক্লাছটো কৰাইছিলোঁ তেতিয়া আমি এইখিনি কৈ আহিছোঁ তোমালোকক যে তোমালোকৰ ইউনিয়ন টেৰিটৰি মানে কি তাত কোনে শাসন কৰে দেশৰ প্ৰধানমন্ত্ৰীয়ে কি কৰে তো জুডিচিয়াৰী চিষ্টেমটো কেনেকৈ কাম কৰে ক্লাছবিলাক ভাল ধৰণে চাবা গাইজ তোমালোকক
মানে ৰিকুৱেষ্ট কৰিছোঁ ভালধৰণে চাবা যদি চোৱা তেতিয়াহে কথাবিলাক বুজি পাবা মানে যদি এনেই ওপৰে MCQ কমন MCQ লাগে পৰীক্ষা লিখিবলৈ গ'লে পাহৰি থাকিবা ট্ৰাষ্ট মি তোমালোকে পাহৰি থাকিবা তোমালোকে আণ্ডাৰষ্টেণ্ডিংটো তোমালোকৰ যদি নাথাকে ন তোমালোকে পৰীক্ষা লিখিব নোৱাৰা এইবিলাক গম পাইছানে পৃথিৱীৰ বৃহত্তম মহাদেশ কোনখন বাৰু ইয়াত দেশৰ নাম লিখা নাই কিন্তু দেই ইয়াত কি লিখিছে মহাদেশ বুলি লিখিছে Which is the largest continent in the world? পৃথিৱীৰ আটাইতকৈ ডাঙৰ মহাদেশখনৰ নাম হৈছে কি বাৰু এছিয়া মহাদেশ নহয় জানো এতিয়া মহাদেশৰ ভিতৰত কি মহাদেশৰ ভিতৰত হৈছে এছিয়া মহাদেশ যিমান কেইখন মহাদেশ দেখিছো মহাদেশৰ ভিতৰত আটাইতকৈ ডাঙৰ মহাদেশ হৈছে এছিয়া মহাদেশ আৰু এইডোখৰতে আৰু এটা প্ৰশ্ন উদয় হয় যে কি পৃথিৱীৰ সৰ্ববৃহৎ দেশখনৰ নাম কি সৰ্ববৃহৎ দেশখনৰ নাম হৈছে কি বাৰু ৰাছিয়া নহয় জানো ৰাছিয়া হৈছে পৃথিৱীৰ আটাইতকৈ ডাঙৰ দেশ কিন্তু মহাদেশৰ কথা কোৱা নাই দেশ আৰু মহাদেশ বেলেগ বেলেগ বস্তু কিন্তু আকৌ মহাদেশৰ অন্তৰ্গত মহাদেশতে মানে দেশবিলাক সোমাই থাকে সন্নিৱিষ্ট হৈ থাকে মানে গম পাইছা ওকে ভাৰতবৰ্ষৰ মুঠ মাটিকালি কিমান দিছ ইজ ওৱান অফ দ্য মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন হয় গাইজ ভাৰতবৰ্ষৰ মুঠ মাটিকালি কিমান তোমালোকে শুদ্ধ উত্তৰটো এইটো লিখিবা ইয়াত যিটো অপশ্যন দিয়া গৈছে এই অপশ্যনটো তোমালোকে লিখিবা ঘ নম্বৰ অপশ্যনটো আৰু বহুত ষ্টুডেণ্টে কিতাপৰ মতে লিখিবলৈ যায় কিতাপত দাদা আমুকটো আছে কিতাপত তামুকটো আছে কিন্তু কিতাপখন কোনটো চনত লিখা সেইটো চাই ল'বা অ'কে কিছুমান বহুত পুৰণা ডাটা চাই তোমালোকে কৈ কথাবিলাক কোৱা যিবিলাক নেকি সম্পূৰ্ণৰূপে ভুল হয় ক'ৰ পৰা লিখে একো ঠিকনা নাই সেইটো কাৰণে তোমালোকে ন আৰু আমি যিবিলাক আনচাৰ দেখাইছোঁ এই আনচাৰবিলাক একচুৱেলি ভেৰিফাই কৰি অনা আনচাৰ হয় গম পাইছানে ইণ্টাৰনেট চাই আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চৰ হেল্প লৈ 10-12খন কিতাপ পঢ়ি পিনে আমি ইয়াতে তোমালোকক এই যিটো সংখ্যাটো দেখাইছোঁ গতিকে ইয়াত যি ধৰণে আছে সেই ধৰণেহে তোমালোকে লিখিবা ভাইটি ভণ্টিসকল ক্লাছটোত আগ নপাহোঁতে তোমালোকে যদি ইংৰাজী বিষয়টো যদি বুজি নোপোৱা ইংৰাজী বিষয়টো যদি তোমালোকৰ পৰীক্ষাত সদায় প্ৰত্যেকবাৰতে নম্বৰ কমকৈ আহে তেনেহ'লে তোমালোকে আমাৰ লগত জইন হৈ ল'ব পাৰা তোমালোকক আমি ক্লাছ 9ৰ ষ্টুডেণ্টছখিনিক ইংৰাজী ছাবজেক্টটো আমি এক্সট্ৰাকৈ শিকাওঁ আমাৰ এক্সট্ৰা পাৰ্চনেল অনলাইন কোচিং আছে য'ত আমি তোমালোকক শিকাওঁ তোমালোকৰ কুৱেশ্যন আনচাৰ কেনেকৈ লিখিব লাগিব কেনেকৈ পঢ়িব লাগিব লেছন এক্সপ্লেনেশ্যন কুৱেশ্যন আনচাৰ এক্সপ্লেনেশ্যন তো সকলো তোমালোকে যদি বিচৰা আমাৰ থ্ৰুৱেদি পঢ়িবৰ কাৰণে তেনেহ'লে পঢ়িব পাৰিবা ইয়াৰ কাৰণে তোমালোকে একো কৰিব দৰকাৰ নাই জাষ্ট ওপৰত দিয়া ফোন নম্বৰটোত ফোন কৰা নতুবা ডেছক্ৰিপশ্যনত এখন ফৰ্ম আছে ফৰ্মখন তোমালোকে ফিল আপ কৰি দিবা অ'কে তোমালোকক আমি নিজে কণ্টেক্ট কৰি ল'ম অ'কে আয়তনৰ দিশত ভাৰতৰ স্থান কিমান আয়তনৰ দিশত ভাৰতৰ স্থান হৈছে 7ম আয়তন মানে কি আৰু মানে ৱৰ্ল্ডৰ আটাইতকৈ ডাঙৰ দেশখনৰ নাম কি ৰাছিয়া আটাইতকৈ সৰুখনৰ নাম কি ভেটিকান চিটি নহয় জানো ঠিক তেনেকুৱা ধৰণে মানে আমি যদি ছাৰফেচ ছাইডৰ পৰা চাবলৈ যাওঁ অৰ্থাৎ কিমান ডোখৰ আগুৰি আছে পৃথিৱীৰ টোটেল ছাৰফেচত পৃথিৱীৰ টোটেল মানে মাটিকালিৰ কিমান শতাংশত আছে মানে সংখ্যা আমি যদি সেনেকৈ চাবলৈ যাওঁ সেয়া হৈছে 7ম স্থান আমাৰ ইণ্ডিয়া ৱৰ্ল্ডৰ 7 লাৰ্জেষ্ট কাণ্ট্ৰি হয় বুজিলা মানে এইটো লেণ্ড ৱাইজত কিন্তু হা তোমালোকে আকৌ এইটো ভুল নকৰিবা এইটো লেণ্ড ৱাইজতহে পৃথিৱীৰ সৰ্বোচ্চ পৰ্বতমালা কোনখন অথবা কোনটো শুদ্ধ উত্তৰ কি বাৰু শুদ্ধ উত্তৰ হৈছে হিমালয় ঠিক আছে মাউণ্ট এভাৰেষ্ট ইংৰাজীত কোৱা হয় কি মাউণ্ট এভাৰেষ্ট ৱৰ্ল্ডৰ আটাইতকৈ সৰ্বোচ্চ মানে হায়েষ্ট মাউণ্টেইন ৰেঞ্জ হৈছে হুইচ ইজ দ্য হায়েষ্ট মাউণ্টেইন ৰেঞ্জ ইন দ্য ৱৰ্ল্ড দ্য আনচাৰ ইজ মাউণ্ট এভাৰেষ্ট অৰ্থাৎ হিমালয় পৃথিৱীৰ ভিতৰত আটাইতকৈ ওখ কি হয় পৰ্বতমালা হয় জনসংখ্যা দিশৰ পৰা পৃথিৱীৰ ভিতৰত ভাৰতৰ স্থান কিমান বাৰু দ্বিতীয় হয় ৱৰ্ল্ডৰ এই পৃথিৱীত যিমান পপুলেশ্যন আছে যিমান জনসংখ্যা আছে ইটছ মিন যিমান মানুহ আছে সকলোতকৈ বেছি মানুহ কোনখন দেশত আছে জানা সকলোতকৈ বেছি মানুহ আছে ক'ত আছিলে চীনত আছিলে নহয় জানো তোমালোকক এইখিনি কথা আমি অলৰেডি পঢ়াই আহিছোঁ সেই চীনত আছিলে ৱৰ্ল্ডৰ আটাইতকৈ লাৰ্জেষ্ট মানে হায়েষ্ট পপুলেশ্যন চীনত আছে চীনৰ পিছতে আমাৰ স্থান আছে ভাৰতৰ ইণ্ডিয়া হৈছে ৱৰ্ল্ডৰ 2nd লাৰ্জেষ্ট পপুলেশ্যন থকা কাণ্ট্ৰি আফটাৰ চাইনা চীনৰ পিছতে ইণ্ডিয়াত আমাৰ ৱৰ্ল্ডৰ যিমান পপুলেশ্যন আছে ন তাৰে বহুত বেছি পপুলেশ্যন আমাৰ ইণ্ডিয়াত আছে হায়েষ্ট পপুলেশ্যন চীনত আছে বাৰু কিন্তু 2nd লাৰ্জেষ্ট বুলি ক'বলৈ গ'লে চীনৰ পিছতে ভাৰত হয় আৰু জনসংখ্যা বৃদ্ধিয়ে কিন্তু এখন দেশক আগুৱাই নিয়াক কিন্তু বহুত ক্ষেত্ৰত বাধা আৰোপ কৰে কিন্তু দেই সেইটো কথা মনত ৰাখিবা ভাৰতৰ ভিতৰত আটাইতকৈ জনবহুল ৰাজ্য কোনখন অৰ্থাৎ এতিয়া চোৱা ভাৰতবৰ্ষ এখন দেশ অসম কি অসম হৈছে এখন ৰাজ্য যিখন ৰাজ্য নেকি ভাৰতবৰ্ষৰে হয় গম পাইছানে ভাৰতবৰ্ষক যদি আমি সমূহ আমাৰ নিজৰ ভাষাত ক'বলৈ যাওঁ তেনেহ'লে ৰাজ্যসমূহৰ এটা সংঘই হৈছে ভাৰতবৰ্ষ গম পাইছা তো আমাৰ ভাৰতবৰ্ষত যিমানখন ৰাজ্য আছে ৰাজ্যৰ ভিতৰত আটাইতকৈ বেছি কোনখন ৰাজ্যত জনসংখ্যা আছে সেইটোকে সুধিছে ইয়াৰ শুদ্ধ উত্তৰটো হৈছে
ইউ পি মানে হৈছে উত্তৰ প্ৰদেশ যোগী আদিত্যনাথ তোমালোকে নিশ্চয় শুনিছা ইউপিৰ CM হয় চিফ মিনিষ্টাৰ সেই উত্তৰ প্ৰদেশত আমাৰ ইণ্ডিয়াৰ ভিতৰতে আটাইতকৈ হায়েষ্ট পপুলেশ্যন আছে গম পাইছা দ্য মষ্ট পপুলাছ ষ্টেট ইন ইণ্ডিয়া ইজ উত্তৰ প্ৰদেশ আমাৰ ইণ্ডিয়াৰ ভাৰতৰ আটাইতকৈ বেছিকৈ জনসংখ্যা থকা ৰাজ্য হয় অলৰাইট নেক্সট মন কৰা চিৰসেউজীয়া অৰণ্য কোন অঞ্চলত পোৱা যায় অ'কে এভাৰগ্ৰীণ ফৰেষ্ট আৰ ফাউণ্ড ইন হুইচ ৰিজন এইটো ডট এনেকৈ কুৱেশ্যন মাৰ্ক আহিব এতিয়া এই প্ৰশ্নটোৰ উত্তৰ কৰিবলৈ যাওঁতে তোমালোকে বাৰু ইয়াতে দেখাই দিয়া হৈছে আন্দামান এণ্ড নিকোবৰৰ অঞ্চলত অ'কে তো ইয়াতে কিন্তু বুজি পাব লাগিব যে কি চিৰসেউজীয়া অৰণ্য বা চিৰসেউজীয়া উদ্ভিদ মানে কি যিবিলাক উদ্ভিদ বছৰেকৰ 12 মাহেই চিৰসেউজীয়া হৈ থাকে অ'কে সেউজীয়া হৈ থাকে অৰ্থাৎ আমাৰ এতিয়া অসমত মন কৰাচোন এতিয়া বহাগ বিহুৰ সময়ত তাৰ আগে আগে গছৰ পাত সৰি নাইকিয়া হৈ যায় এইবিলাক চিৰসেউজীয়া উদ্ভিদ নহয় মানে গম পালা কিন্তু ৱৰ্ল্ডত এনেকুৱা কিছুমান ঠাই আছে যিবিলাক ঠাইত নেকি এনেকুৱা অৰণ্য আছে যিবিলাক অৰণ্য বছৰেকৰ 12টা মাহে গ্ৰীণ হৈ থাকে মানে সেইবিলাকক এভাৰগ্ৰীণ ফৰেষ্ট বুলি কয় এতিয়া আমাক ইয়াতে অপশ্যন কি দিছে অপশ্যন বহুত কেইটা দিছিলে হিমালয়ৰ ওপৰৰ অঞ্চলত কিন্তু হিমালয়ৰ ওপৰৰ অঞ্চলত এভাৰগ্ৰীণ ফৰেষ্ট নাই কিয়নো ওপৰত বায়ুটো কমকৈ থাকে অক্সিজেন কমকৈ থকাৰ কাৰণে তাত বৰফ বেছিকৈ তাত বৰফৰ সৃষ্টি হয় নহয় জানো আৰু বৰফে আবৃত অঞ্চলত জানো গছ গছনি নাথাকে অ'কে বৰদ্বীপীয় অঞ্চলত এইটোও ভুল ইয়াৰ শুদ্ধ উত্তৰটো কি ইয়াৰ শুদ্ধ উত্তৰটো হৈছে আন্দামান অঞ্চলত ঠিক আছে এইটো আন্দামান ৰিজন দেখিছা ধুনীয়াকৈ লিখা গৈছে আন্দামান ৰিজনটোত চিৰসেউজীয়া অৰণ্য অৰ্থাৎ এভাৰগ্ৰীণ ফৰেষ্ট পোৱা যায় নেটফ্লিক্সত এটা শ্ব' আছে কালাপানী নামৰ সেই কালাপানী নামৰ শ্ব'টো যদি তোমালোকে চোৱা নাই চাবা তেতিয়া তোমালোকে আন্দামান আৰু নিকোবৰ বিষয়ে যিবিলাক কথা তোমালোকে আগতে বুজি নোপোৱাকৈ আছিলা সেই কথাবিলাক তোমালোকে বুজিবলৈ সক্ষম হ'বা অ'কে চিল্কা হ্ৰদ কোন ৰাজ্যত অৱস্থিত হ্ৰদ ইয়াক ইংৰাজীত কোৱা হয় লেক তোমালোকে নিশ্চয় লেক শব্দটো শুনিছা এতিয়া চিল্কা লেক আমাৰ ইণ্ডিয়াৰ কোনখন ৰাজ্যত অৱস্থিত সেইটো সুধিছে ইয়াৰ শুদ্ধ উত্তৰটো হৈছে উৰিষ্যা বহুত ষ্টুডেণ্টে ইয়াত লিখি থৈ আহে বিহাৰ কিছুমানে লিখি থৈ আহে উত্তৰ প্ৰদেশ কিন্তু তুমি যদি ভাল ধৰণে ইণ্টাৰনেট খুচুৰা কিতাপত যদি ভাল ধৰণে চোৱা তেনেহ'লে পাবা উৰিষ্যা ঠিক আছে চিল্কা হ্ৰদ উৰিষ্যা ৰাজ্যত অৱস্থিত বা নৱম শ্ৰেণীত পঢ়ি আছা আৰু যদি তোমালোকে এক্সামৰ কাৰণে প্ৰিপেৰেশ্যন চলাই আছা তেনেহ'লে তোমালোকে আমাৰ ফালৰ পৰা যদি অনলাইন টিউশ্যন কৰিব বিচৰা টিউশ্যন ল'ব বিচৰা তেনেহ'লে ল'ব পাৰিবা তাৰ কাৰণে তোমালোকে এই যদি হোৱাটছএপ নাম্বাৰ দেখিছা এই হোৱাটছএপ নাম্বাৰটোত এটা মেছেজ কৰিব পাৰা নতুবা আমালৈ ডাইৰেক্ট ফোন কৰিব পাৰা আমি তোমালোকক আমাৰ একাডেমীত এডমিশ্যনটো কৰাই দিম আৰু তোমালোকে আমাৰ থ্ৰুৱেদি যদি পঢ়া তোমালোকক আমি সকলোখিনি বস্তু গাইড কৰি দিম প্ৰশ্ন উত্তৰ কেনেকৈ লিখিব লাগিব তোমালোকে প্ৰশ্ন উত্তৰবিলাকৰ ফৰ্মেটটো কেনেকুৱা কৰিব লাগিব কোনবিলাক প্ৰশ্ন কমন পৰিব সকলোখিনি কথা তোমালোকক আমি শিকাই দিম গতিকে তোমালোকে যদি মেট্ৰিক পৰীক্ষা নতুবা ক্লাছ 9ত পঢ়ি আছা যদি আমাৰ থ্ৰুৱেদি পঢ়িব বিচৰা তেনেহ'লে আমাৰ লগত যোগাযোগ কৰিব পাৰা আমি তোমালোকক সম্পূৰ্ণ সহায় কৰিব পাৰিম অ'কে গাইজ নেক্সটটো মন কৰা ভাৰতৰ কেন্দ্ৰীয় শাসিত অঞ্চল কেইখন এইটো চমুৰ প্ৰশ্নৰ উত্তৰ আহে তো তোমালোকক ইয়াতে মই কথাটো বুজাবৰ কাৰণে ইয়াত 7 লিখি দিছোঁ দেখিছানে কিন্তু 7 নহয় হা টোটেল 8 হয় তুমি যদি আমাৰ ইণ্ডিয়ান গভৰ্ণমেণ্টৰ ছাইডত চেক কৰা তেতিয়া 8খন পাবা হা 8খন পাবা মানে বহুত ষ্টুডেণ্টে লিখি থৈ আহে 7 গাইজ কিন্তু 7 নহয় ইয়াৰ টোটেল পৰিমাণটো 8 হয় ঠিক আছে দেয়াৰ আৰ 28 ষ্টেটছ এণ্ড 8 ইউনিয়ন টেৰিটৰিজ ইন দ্য কাণ্ট্ৰি আমাৰ ইণ্ডিয়াৰ কথা কোৱা হৈছে সেই ইণ্ডিয়াত টোটেল 28 ষ্টেট আছে 28খন 28খন কিবা কি আছে ষ্টেট মানে কি ৰাজ্য আৰু 8খন কি আছে ইউনিয়ন টেৰিটৰি আছে অৰ্থাৎ কেন্দ্ৰীয় শাসিত অঞ্চল আছে 8খন বুজিলা 7খন নিলিখিবা কিন্তু দেই এইটো ভুল নকৰিবা বৰ্তমান ভাৰতৰ ৰাজ্য কেইখন বহুতে লিখি থৈ 27 বহুতে লিখি থৈ 29 কিন্তু শুদ্ধ অপশ্যনটো হৈছে 28 চিৰসেউজীয়া উদ্ভিদ কাক বোলে হোৱাট ডু ইউ মিন বাই এভাৰগ্ৰীণ প্লান্ট নতুবা এভাৰগ্ৰীণ ফৰেষ্ট মানে চিৰসেউজীয়া অৰণ্য আৰু হয়নে এটা চিৰসেউজীয়া অৰণ্য মানে কি মানে বছৰৰ কোনো ঋতুতে মানে এনেকুৱা ধৰণে লিখিব পাৰা যে বছৰৰ 12 মাহে যিবিলাক গছৰ পাত নহৰে নতুবা যিবিলাক গছত পাত থাকে তো সেনেকুৱা ধৰণৰ উদ্ভিদকে চিৰসেউজীয়া উদ্ভিদ বুলি কোৱা হয় নতুবা বছৰৰ কোনো ঋতুতে গছৰ পাত নহৰা উদ্ভিদবোৰকে চিৰসেউজীয়া উদ্ভিদ বুলি কোৱা হয় চিম্পল নিজৰ মনত যি আহে লিখিব পাৰা এইবিলাক মানে তোমালোকৰ শ্বৰ্ট কুৱেশ্যন 1 মাৰ্কৰ পৰীক্ষাত আহিব গতিকে দেখাই দিয়া হৈছে তোমালোকে চাই ল'বা ভাল ধৰণে ভাৰতৰ এখন চুবুৰীয়া ৰাষ্ট্ৰৰ নাম লিখা অৰ্থাৎ কি বাৰু ভাৰতবৰ্ষৰ কিনাৰতে ৰাখি থকা এখন ৰাষ্ট্ৰ এখন নেশ্যনৰ এখন দেশৰ নাম লিখিব কৈছে ধেৰ লিখিব পাৰা তোমালোকে পাকিস্তান লিখিব পাৰা নেপাল লিখিব পাৰা বাংলাদেশ লিখিব পাৰা চাইনা লিখিব পাৰা তাৰপৰা লিখিব পাৰা বিভিন্ন ধৰণৰ আছে ন তাৰপৰা কি লিখিব ভূটান লিখিব পাৰা তোমালোকে নেপাল বুলিয়ে লিখি দিবা আমাৰ নেপালৰ লগত আমাৰ ৰিলেশ্যনটো বহুত বেছি ভাল আমাৰ যিমান কেইখন চুবুৰীয়া ৰাজ্য আছে দেশ আছে দেশবিলাকতকৈ নেপালৰ লগত আমাৰ
যিটো সম্পৰ্কটো ভাল, ৰিলেশ্যনশ্বিপটো ভাল, তুমি উইদাউট ভিজা পাছপৰ্টতো তুমি নেপাল যাব পাৰিবা, কিন্তু US নোৱাৰা। কিন্তু ভাৰতত সাধাৰণ নিৰ্বাচন কেই বছৰৰ অন্তত হয়? তোমালোকে যে জেনেৰেল ইলেকশ্যন দেখি থাকা যায়, সেই জেনেৰেল ইলেকশ্যন কিমান বছৰ মূৰে মূৰে হয় বাৰু? উত্তৰটো কি হ'ব? 5 বছৰ মূৰে মূৰে। তোমালোকৰ ঘৰত যদি মা দেউতা আছে সুধিবা যে ইলেকশ্যন কেতিয়া হয়, কিমান বছৰ মূৰত হয়? শুদ্ধ উত্তৰ হৈছে 5 বছৰ। ব্ৰিটিছসকলে ভাৰতত কিমান বছৰ ৰাজত্ব কৰিছিল? ওৱান অফ দ্য মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। ব্ৰিটিছে কিমান ৰাজত্ব কৰিছিল? মোগলে কিমান ৰাজত্ব কৰিছিল? আহোমে কিমান ৰাজত্ব কৰিছিল আমাৰ অসমত? বহুত বেছি ইম্পৰ্টেণ্ট কুৱেশ্যন হয় এইবিলাক। ব্ৰিটিছে কিমান ৰাজত্ব কৰিছিল? প্ৰায় 200 years, ইয়ানে কি 200 বছৰ। আহোমসকলে কিমান ৰাজত্ব কৰিছিল? 600 বছৰ, হয় নাই? তো এইবিলাক কথা তোমালোকে জানিবলগীয়া কথা হয়, সেইটো কাৰণে লিখি থৈ দিবা। অ'কে, ভাৰতৰ এখন মৰুভূমিৰ নাম লিখা। শুদ্ধ উত্তৰ কি? এইটো থৰ মৰুভূমি নহয় হা, শুদ্ধ উত্তৰ হৈছে থাৰ। গতিকে থাৰ THAR, থাৰ ডেজাৰ্ট। অ'কে, থাৰ মৰুভূমি, থাৰ ডেজাৰ্ট। পৃথিৱীৰ সকলোতকৈ বেছি জনসংখ্যা থকা দেশ কোনখন, অথবা দেশখনৰ নাম কি বুলি কৈছিলোঁ মই? চীন, নহয় জানো? আৰু দ্বিতীয় বৃহত্তম দেশ কি? ইণ্ডিয়া, মানে জনসংখ্যা ফালৰ পৰা চাবলৈ গ'লে। বুজিলা? ভাইটি ভণ্টিসকল, তোমালোকক ইয়াত যি 26টা MCQ আৰু শ্বৰ্ট কুৱেশ্যনছ দেখুওৱা গ'ল মিলাই মেলি, এইকেইটা তোমালোকে চাই থৈ দিবা ভাৰতবৰ্ষৰ ভূগোলৰ। বেলেগ নাচালেও তোমালোকে এইকেইটা চাবা, বহুত বেছি কমন পৰিব গাইজ। ট্ৰাষ্ট মি, তোমালোকৰ এক্সামত আহিব, কমন পৰিব। কিয়নো আমি তোমালোকৰ এডুকেশ্যন ছেক্টৰটোৰ লগত বহুত বেছি জড়িত হৈ থকা মানুহ, আমি একাডেমি হয়, আৰু আমাৰ আইডিয়া থাকে মানে কোনবিলাক প্ৰশ্ন পৰীক্ষাত আহে, কোনবিলাক প্ৰশ্ন পৰীক্ষাত নাহে, গম পাইছা? গতিকে এইখিনি চাবা। আৰু এইডোখৰতে তোমালোকে যদি ক্লাছ 9 ছ'চিয়েল ছায়েন্সৰ কমপ্লিট যদি কৰ্চটো কৰিব বিচাৰিছা, ডেছক্ৰিপশ্যন চেক কৰিবা, তাতে লিংক আছে। সেই লিংকত গৈ তোমালোকে ক্লাছ 9 ছ'চিয়েল ছায়েন্সৰ কমপ্লিট কৰ্চটো তুমি এনৰোল কৰিব পাৰিবা। প্ৰাইচ হৈছে অনলি 499, য'ত তোমালোকক 1 year শিকোৱা হ'ব তোমালোকৰ ছ'চিয়েল ছায়েন্স ছাবজেক্টটো। যিসকল ষ্টুডেণ্টে বিচৰা, যিসকলৰ সামৰ্থ্য আছে, ডেছক্ৰিপশ্যন চেক কৰিবা, তাতে লিংক আছে, তাতে গৈ তোমালোকে 499 পে' কৰি ক্লাছ 9 ছ'চিয়েল ছায়েন্সৰ কমপ্লিট কৰ্চটো তোমালোকে চাব পাৰিবা। যদি তোমালোকে দুৰ্বল তেনেহ'লে চাই ল'বা, ঠিক আছে? বাই বাই গাইজ। অভিভাৱকসকল, আপোনাৰ ল'ৰাজন নতুবা ছোৱালীগৰাকী ইংৰাজী ছাবজেক্টটোত দুৰ্বল নেকি? আপোনাৰ ল'ৰাজন নতুবা ছোৱালীগৰাকীয়ে ইংৰাজী ছাবজেক্টটো বুজি নাপায় নেকি, পঢ়িব নোৱাৰে নেকি? যদি ভাবিছে যে আপোনাৰ ষ্টুডেণ্টজন, আপোনাৰ ল'ৰাজন নতুবা ছোৱালীগৰাকী ইংৰাজী ছাবজেক্টটো দুৰ্বল, আৰু আপুনি যদি আমাৰ থ্ৰুৱেদি, আমাৰ আলোচনা একাডেমীত যদি আপুনি আপোনাৰ ল'ৰাজন নতুবা ছোৱালীগৰাকীক এডমিশ্যন দিয়াই পঢ়াব বিচাৰে, তেনেহ'লে আপোনালোকে এই নাম্বাৰটোত আমালৈ এটা ফোন কৰিব পাৰে, নতুবা ডেছক্ৰিপশ্যনত এখন ফৰ্ম আছে, ফৰ্মখন ফিল আপ কৰি দিব, আমি আপোনালোকক নিজে যোগাযোগ কৰি ল'ম। আমি আমাৰ একাডেমীত আপোনাৰ ল'ৰাজন আৰু আপোনাৰ ছোৱালীগৰাকীক আমি সম্পূৰ্ণ ইংৰাজী বিষয়টো শিকাই দিম। পৰীক্ষাত কোনবিলাক প্ৰশ্ন আহিব, ইংৰাজী বিষয়টো আমি কেনেকৈ পঢ়িলে আমাৰ মনত থাকিব, আমি সকলোখিনি কথা তেওঁলোকক আমাৰ অনলাইন পৰ্টেলত আমি গাইড কৰি দিওঁ। গতিকে আপুনি যদি এই সন্দৰ্ভত সবিশেষ জানিব বিচাৰিছে, তেনেহ'লে আপুনি এই ফোন নাম্বাৰটোত এটা ফোন কৰক। আমাৰ টিমে আপোনালোকক সম্পূৰ্ণ গাইড কৰি দিব। আপোনালোকে এডমিশ্যন কেনেকৈ কৰিব লাগিব, কেনেকৈ পঢ়িব লাগিব, কেনেকৈ ক্লাছ কৰিব লাগিব, সকলোখিনি কথা আমাৰ টিমে আপোনালোকক গাইড কৰি দিব। আপোনালোকে এই ফোন নাম্বাৰটোত এটা ফোন মাৰিলে হৈ যাব।